নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি মৃত্যুঞ্জয় আৰু বৰদোৱাৰ ক'ত যাম? মহামৃত্যুঞ্জয় আৰু বৰদোৱাত যাম। বৰদোৱাত যাই খানাটো খাম। আমি বাৰু ভিডিঅ'টো দেখাই আছোঁ, যাই আছোঁ বৰ্তমান। আজি এতিয়া আমি আহিলোঁ মৃত্যুঞ্জয় মন্দিৰক লাগি। আপোনালোকে আশীৰ্বাদ কৰিবি আৰু আমি যাতে ভালে ভালে ভগৱানক দৰ্শন কৰি আহিব পাৰোঁ। আজি আমি আত্মসহায়ক গোটৰ পৰা মানে 12টা তিৰি মানুহ আহিছোঁ আৰু লগত বাৰু চলি পলিও আছে। তাৰপিছত আমাৰ গাড়ীখনত আমি গান শুনি নাচি নাচি আহি আছোঁ জমনি কৰি। আমি এতিয়া যাই আছোঁ। এয়া ৰাস্তাৰ ভিডিঅ' অকণমান দেখাইছোঁ আপোনালোকক। আমি তেজপুৰৰ ফালে আহিছোঁ। আমাৰ ঘৰৰ পৰা 5 ঘণ্টামান বহিব লাগে বাৰু, আহিলেহে মৃত্যুঞ্জয় মন্দিৰটো পায়। ইয়াৰ পিছত আমি ভোমোৰাগুৰি দলং পাম। আপোনালোকক দলংখন অলপ দেখাম। এয়া চাবচোন বাৰু, দলংখন এই পালোৱে। আমাৰ চলিকেইটাক বাৰু এই চেগতে দলংখন দেখালোঁ। ভোমোৰাগুৰি দলংখন চাই বহুত ভাল পালা। তাৰপিছত মানে দলংখনত কিছুমানে ফটোও ল'লা বাৰু, চেলফি ল'লা। তাৰপিছত মানে আহি আছোঁ। এয়া আমি মৃত্যুঞ্জয় মন্দিৰ পালোঁ আহি। এইয়া লিংগটো চাইছোঁ বাৰু, কিমান চৰহা, বহুত ডাঙৰ মন্দিৰটো, বহুত ডাঙৰ। আমি এতিয়া ভিতৰত যাম। শৰাই চৰাই সজাই ল'লোঁ। শৰাই সজাই লৈ এতিয়া ভিতৰত যাম। ভিতৰত কিন্তু কেমেৰা এলাও নাই দেই। সেৱাকাৰী আহিহে আমি আকৌ ভিডিঅ' কৰিব পাৰিম। আমি মন্দিৰৰ ভিতৰৰ পৰা সেৱা লৈ আহিলোঁ। আহি মন্দিৰটো গোটাই একপাক ঘূৰিব লৈছোঁ গোটেইকেইটায়ে। ইমান ৰ'দত ভৰি দিবা নোৱাৰি, ইমান গৰম, পাকাৰ গৰমত সেইকাৰণে আমি নামি আহিলোঁ। পৰা আমি আকৌ বৰদোৱাত যাম। বৰদোৱাৰ ভিডিঅ'টো কিন্তু বেলেগ হ'ব দেই, এক্সট্ৰাকৈ আকৌ ব্লগ এটা বেলেগ হ'ব। আজিলৈ ভিডিঅ'টো বাৰু ইমানেই। ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি কবি। ভাল লাগিলেও কবি বাৰু, বেয়া লাগিলেও কবি। আপোনালোকে কিন্তু লাইক কৰিব নাপাহৰিবি দেই। আৰু যিগিলাকে আমাৰ চেনেলটো নতুনকৈ চাই আছে, সেইগিলাকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, আমাৰ নতুন নতুন ভিডিঅ'বিলাক পাবা লাগি। ধন্যবাদ।